हेलो আপোনালোকক মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বতৰটো খুব বেয়া হৈ আছে আৰু বৰষুণ আহি আছে। দিনটো বৰষুণে দিব চাগে আজি। গুড মৰ্নিং গাইজ। ৰাতিপুৱা শুই উঠিলোঁ 7টা বজাত, অকণমান এক্সাৰচাইজ কৰিলোঁ, ব্ৰেকফাষ্টটো হৈ গ'ল। অকণমান অফিচিয়েল কাম আছিলে, এই চব সেই কৰি আছিলোঁ, সেইখিনি কৰিলোঁ। এটা বস্তু আহিছে, এইটো মোৰ মা হয়, মা লাষ্ট কৰিছে অকণমান। তো এটা বস্তু আহিছে, আনবক্সিং কৰিম। এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া হৈছিল। চাই থাককচোন আনবক্সিংটো কেনেকৈ কৰোঁ। এইটো বস্তুটো আহিছিলে ফ্লিপকাৰ্টৰ পৰা, জাষ্ট আহি পাইছে মৰ্ণিং। আজিকালি ফ্লিপকাৰ্টৰ পৰা মৰ্ণিঙে আহি যায় বস্তুবিলাক। এই চাওক, মাইক্ৰ'ৱেভ এটা আছিলে, এইটো আমি আজি আনবক্সিং কৰিম দেই। আই হোপ আপোনালোকে চাব ভিডিঅ'টো। এইটো চাওক, এইখন আমাৰ ঘৰৰ বিখ্যাত কটাৰী, এইখন শ্বিলঙৰ পৰা অনা বিখ্যাত কটাৰী। এই হেপী বাৰ্থডে টু ইউ কৰি দিলোঁ, চেছ হেপী বাৰ্থডে টু কৰি দিলোঁ আনবক্সিং। এয়া এই হেপী বাৰ্থডে টু ইউ চব খালি খুলি গ'ল, এনেকৈ সানি দিলোঁ। এই 1 2 3 4, এইখন হ'ল আপোনাৰ মাইক্ৰ'ৱেভটোৰ ভিতৰত থকা বস্তুটো, প্লেটখন। এইখন প্লেটখন ওপৰত দি দিয়ে। এইটো হ'ল মাইক্ৰ'ৱেভ, দেখাই দিয়া। আজি কেমেৰামেন মন্মি। মাইক্ৰ'ৱেভ এইটো চব মাইক্ৰ'ৱেভটো উলিয়াই দিছোঁ। ঘৰত সোমাইছে মাইক্ৰ'ৱেভ, প্ৰথম মাইক্ৰ'ৱেভ চেমচাঙৰ হয়। খুলি দেখাই দিওঁ নেকি? বন্ধ হৈ এই নহয়, এইবিলাক খুলিব লাগিব, টেপবিলাক। খুলি দিওঁ। তলৰ এইখন গুচাই দিয়া। এইটো মাইক্ৰ'ৱেভ আনিলোঁ। আই হোপ আনবক্সিংটো আপোনালোকে চালে। ইয়াত বহুত কেইটামান মোড আছে। আমাৰ আনবক্সিংটোতো চালেই। এতিয়া যোৱাকালি যে আনিছিলোঁ কৰ্দৈ টেঙাটো, সেইটোৰে কিবা এটা ৰেচিপি বনাওঁ, ব'লকচোন চাওঁ। কৰ্দৈ টেঙাৰ ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে 2টা কৰ্দৈ টেঙা লৈ লৈছোঁ, তাৰপাছত আৰু 2টা শুকান জলকীয়া লৈ লৈছোঁ, তাৰপাছত গেছটো জ্বলাই লৈছোঁ আৰু শুকান জলকীয়াকেইটা পুৰি লৈছোঁ আৰু কৰ্দৈ টেঙা 2টা গেছৰ ওপৰত দি দিছোঁ।
এতিয়া কৰ্দৈ টেঙা দুটা পুৰি হৈ গ'ল আৰু আমি এটা বাতিত উলিয়াই ল'লোঁ। তাৰপিছত শুকান জলকীয়া দুটা দি দিলোঁ আৰু এতিয়া অলপ মিঠাতেল দি দিছোঁ। তাৰপাছত সোৱাদ অনুসৰি নিমখ দি দিলোঁ। তাৰপিছত এইটো এতিয়া পিটিকা বনাম। এতিয়া আমাৰ ৰেডি হৈ গ'ল কৰ্দৈ পোৰা। আপোনালোকে কেতিয়াবা খাই চাবচোন। কৰ্দৈ পোৰাটো খাই খুবেই ভাল লাগিল। কেতিয়াবা আপোনালোকে ট্ৰাই কৰিবচোন। এইটো মোৰ মাৰ ৰেচিপি হয়, মই মাৰ পৰা শিকিছিলোঁ। আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।